নমস্কাৰ, মোৰ এই চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জন্মাষ্টমী কিয় পালন কৰা হয় সেই বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। জন্মাষ্টমী হৈছে কৃষ্ণৰ জন্মতিথি উপলক্ষে উদযাপিত হিন্দু উৎসৱ। হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়। বিশ্বৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী পালন কৰাৰ উপৰিও ভাৰতৰ বৃন্দাবন, মথুৰা, মণিপুৰ আদি ঠাইত এই উৎসৱ অতি জাকজমকতাৰে উদযাপন কৰা হয়। ৰাসলীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্মকাণ্ড দেখুওৱা হয়। আনহাতে দহি সন্ধি প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয়, য'ত কেইবাজনো ল'ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলি ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামেৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদযাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ ৰূপে পালন কৰা হয়। ভগৱানৰ অৱতাৰ পুৰুষ শ্ৰীকৃষ্ণ হ'ল দৈৱকীৰ অষ্টম সন্তান। ইয়াৰ পূৰ্বে দৈৱবাণী যোগে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্যু হ'ব বুলি ঘোষণা কৰা হৈছিল। সেয়ে মহাৰাজ কংসই দৈৱকী আৰু তেওঁৰ স্বামী বসুদেৱক কাৰাগাৰত বন্দী কৰি থৈছিল আৰু এটি এটিকৈ দৈৱকীৰ সাতোটি সন্তানকে বধ কৰিছিল। সেয়েহে মথুৰাত শ্ৰীকৃষ্ণৰ জন্ম হোৱাৰ লগে লগে সেই ৰাতিয়েই বসুদেৱে সংগোপনে নিও তেওঁক যমুনা নদীৰ পাৰ কৰি গকুলৰ নন্দ যশোদাৰ গৃহত থৈ আহে। অৱশ্যে কৃষ্ণ নামটো নন্দৰাজৰ ঘৰতহে ৰখা হৈছিল। আজি পবিত্ৰ জন্মাষ্টমীৰ আনন্দত সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰত উখল মাখল পৰিৱেশে ভৰি পৰিছে। হিন্দু শাস্ত্ৰৰ মতে দ্বাপৰ যুগত ঠিক এই দিনটোতেই দুষ্টক দমন আৰু সন্তক পালনৰ উদ্দেশ্যে ভগৱান শ্ৰীকৃষ্ণই অৱতাৰ লৈছিল। সেয়েহে এই পবিত্ৰ তিথিত ভগৱান শ্ৰীকৃষ্ণৰ বন্দনা কৰি ভক্তসকল ভক্তি আৰু আস্থাৰে শৰণ লৈছে। পুৰাণ, মহাভাৰত, ভাগৱত বৰ্ণনা তথা জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি তেওঁৰ জন্ম খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাইত হৈছিল আৰু মৃত্যু ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰীত। কৃষ্ণ মথুৰাৰ যাদৱ বংশৰ বৃষ্ণি গোত্ৰৰ লোক আছিল। হিন্দু ধৰ্মাৱলম্বী লোকসকলে শ্ৰীকৃষ্ণৰ জন্মদিনটো জন্মাষ্টমী হিচাপে পালন কৰে। শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত চৌদিশে অৰাজকতা, নিপীড়ন, অত্যাচাৰ, অনাচাৰে চৰমসীমাত উপনীত হৈছিল। সেই সময়ত মানুহৰ স্বাধীনতা বুলিবলৈ একোৱেই নাছিল। চৌদিশে আসুৰীৰ শক্তি আৰু অৰাজকতাই বিৰাজ কৰিছিল। এনে এটা ক্ষণতো দুষ্টক দমন আৰু শান্তক পালন কৰাৰ অৰ্থে ধৰাত ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হৈছিল। জন্মাষ্টমী কিদৰে পালন কৰা হয়? হিন্দু ধৰ্মাৱলম্বী বিশেষকৈ বৈষ্ণৱ সমাজত জন্মাষ্টমী এটি গুৰুত্বপূৰ্ণ উৎসৱ। বৈষ্ণৱ সমাজত এই উৎসৱ বৰ ভক্তি আৰু উলহ মালহেৰে পালন কৰা হয়। সেইদিনা উপবাসে থাকি মাজৰাতি শ্ৰীকৃষ্ণৰ জন্মৰ মুহূৰ্ত পৰ্যন্ত ধৰ্মীয় আচাৰ, গীত, নাট, নাম প্ৰসংগ আদিৰ আয়োজন কৰা হয়। সেইদিনা ধৰ্মপ্ৰাণ লোকসকলে কৃষ্ণৰ প্ৰতি প্ৰেম ব্যক্ত কৰি উপবাসে থাকি ভক্তিৰ ৰসত বিলীন হৈ ধৰ্মীয় গীত গায়। নিজ গৃহ নাইবা নামঘৰলৈ গৈ নাম প্ৰসংগ, উপাসনা আদি কৰে। শাস্ত্ৰত উল্লেখ আছে যে কোনোৱে যদি এবাৰ ভক্তিভাৱে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত উপবাস পালন কৰে তেতিয়া তেওঁ আৰু এই পৃথিৱীত জন্ম, মৃত্যু, দুখ, কষ্ট, জ্বলা, যন্ত্ৰণা, ব্যাধি আদি ভোগ কৰিবলগীয়া নহয়, অৰ্থাৎ মুক্তি বা নিৰ্বাণ লাভ কৰিব পাৰে। জন্মাষ্টমী হিন্দু ধৰ্মত এক বিশেষ আধ্যাত্মিক আৰু ধৰ্মীয় উৎসৱ। ই ভক্তি সংগীত, পূজা পাঠ আৰু লীলাৰ জৰিয়তে মানৱ জীৱনত নৈতিকতাৰ প্ৰচাৰ কৰি গৈছে। শ্ৰীকৃষ্ণৰ জন্মৰ মাহাত্ম্যই ভক্তৰ অন্তৰত অনুপ্ৰেৰণা, নীতি, নৈতিকতা আৰু ধৰ্ম পালনক উৎসাহিত কৰি এনে পৰৱৰ্তী প্ৰজন্মলৈ ধৰ্মীয় শিক্ষাৰ প্ৰচাৰ কৰে। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিবা
আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থবা। ধন্যবাদ।